নমস্কাৰ, আপোনালোকে চাই আছে অসমীয়া আপডেট। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। LPG EKYC এতিয়াও কৰা হোৱা নাই নেকি? তেন্তে কি বন্ধ কৰি দিয়া হ'ব নেকি আপোনাৰ গেছ সংযোগ? জানক সবিশেষ। LPG চিলিণ্ডাৰ ব্যৱহাৰকাৰী কোটি কোটি গ্ৰাহকৰ বাবে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ঘৰুৱা গেছ সংযোগৰ বাবে আধাৰভিত্তিক EKYCৰ সময়সীমা উকলি গৈছে। যিসকলে এতিয়াও EKYC কৰা নাই তেওঁলোকে যথেষ্ট চিন্তিত হৈ আছে। তেওঁলোকৰ মনত এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল তেওঁলোকৰ গেছ সংযোগ বন্ধ কৰি দিয়া হ'ব নেকি? তেওঁলোকে আৰু কি পৰিৱৰ্তিত চিলিণ্ডাৰ নাপাব নেকি? গেছ সংযোগ বন্ধ কৰি দিয়াৰ হ'ব নেকি? EKYCৰ সময়সীমা পাৰ হোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ গেছ সংযোগ বিচ্ছিন্ন হ'ব। তেল কোম্পানীসমূহৰ পৰা কোনো তথ্য পোৱা নাই যে যিসকলে সংযোগৰ বাবে এতিয়াও KYC কৰা হোৱা নাই সেইবোৰ সংযোগ তৎক্ষণাত বিচ্ছিন্ন কৰা হ'ব। কিন্তু ভৱিষ্যতে KYC অবিহনে সংযোগৰ ক্ষেত্ৰত গেছ বুকিং বা ৰাজসাহায্য লাভৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে যদি আপুনি এতিয়াও এই কাম সম্পূৰ্ণ কৰা নাই তেন্তে যিমান পাৰে সোনকালে EKYC সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। EKYC নকৰিলে কি হ'ব? যদি আপুনি EKYC কৰা নাই তেন্তে আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব গেছ বুকিং আৰু ৰাজসাহায্যৰ ওপৰত। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি EKYC নথকা গ্ৰাহকৰ বাবে গেছ বুকিং আৰু ৰাজসাহায্য সাময়িকভাৱে বন্ধ হ'ব পাৰে। অৰ্থাৎ তৎক্ষণাত গেছ সংযোগ বাতিল নহ'লেও সেৱা লাভ কৰাত সমস্যা হ'ব পাৰে। এতিয়াও EKYC কৰাটো সম্ভৱনে? যদি আপোনাৰ এতিয়াও EKYC হোৱা নাই তেন্তে প্ৰথমে আপোনাৰ গেছ কোম্পানীটোৰ ৱেবছাইটত যাওক। ইন্ধনৰ গ্ৰাহকৰ LPG বাবে ইণ্ডিয়ান অইলৰ ৱেবছাইট আৰু আনুষংগিক সেৱাসমূহ ব্যৱহাৰ কৰিব পাৰে। বহু ঠাইত এতিয়াও মোবাইলৰ জৰিয়তে আধাৰভিত্তিক KYC কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। নতুবা এই বিষয়ে অধিক জানিবলৈ আৰু প্ৰয়োজনীয় KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ গেছ বিতৰকলৈ যাব পাৰে। জুবিন ক্ষেত্ৰ নিৰ্মাণক লৈ গৰিমাৰ মন্তব্য। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰি আছে। আমি বিচৰা মতে মিউজিয়াম, লাইব্ৰেৰী, অপেন ষ্টেজৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে। পাহাৰৰ ক্ষতি হোৱাটো আমি নিবিচাৰোঁ, জুবিনেও নিবিচাৰে। জুবিন ক্ষেত্ৰৰ সকলো কাম ভালকৈ হোৱাটো বিচাৰোঁ, গৰিমা গাৰ্গে এইবুলি মন্তব্য কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ। 28 আগষ্ট আবেদনৰ অন্তিম সময়সীমা। আবেদনৰ লগত জমা দিব লাগিব 1 লাখ টকা। ডিমাণ্ড ড্ৰাফ্টযোগে জমা কৰিব লাগিব ধনৰাশি। ঘূৰাই দিয়া নহ'ব আবেদনৰ লগত জমা দিয়া ধনৰাশি। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিব লাগিব আবেদন। জমা দিব লাগিব আবেদনকাৰীৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকাৰ প্ৰতিলিপি। নগাঁৱত আৰক্ষীৰ প্ৰহাৰত আহত এজন। পুখুৰীত নেট দিয়াক লৈ দুটা পৰিয়ালৰ মাজত হৈছিল সংঘাত। গৰাজান আৰক্ষীয়ে অনাহকত লোকজনক প্ৰহাৰৰ অভিযোগ। গুৰুতৰভাৱে আহত আহমদ আলীক চিকিৎসালয়ত ভৰ্তি। বদৰুদ্দিন আজমল হ'ব পাৰে নগাঁৱৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী। পূৰ্বে ঘোষণা কৰা ৰেজাউল কৰিম চৰকাৰৰ নাম প্ৰত্যাহাৰৰ সম্ভাৱনা। মাতৃক হত্যা কৰি পাকঘৰৰ মজিয়াতে মৃতদেহ পুতিলে পুত্ৰই। পাকঘৰৰ পৰা দুৰ্গন্ধ ওলোৱাত ঘৰৰ মালিকে খবৰ দিয়ে আৰক্ষীক। প্ৰায় দুমাহে পূৰ্বে ঘৰটো ভাড়ালৈ লৈছিল মাতৃপুত্ৰই। ঘটনাৰ পিছত নিখোজ ঘাতক উৰিষ্যাৰ পুৰীত সংঘটিত হৈছে নিশংস ঘটনা। ঘটনাৰ ৰহস্য উদ্ঘাটনৰ বাবে তদন্ত আৰক্ষীৰ। জুবিন গাৰ্গৰ প্ৰথম স্মৃতিবাৰ্ষিকী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত 3 দিনীয়া কাৰ্যসূচী থাকিব। আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচী। 17 ছেপ্টেম্বৰ আগবেলা সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। 18 ছেপ্টেম্বৰ আগবেলা নাগাৰা নাম প্ৰসংগ। গধূলিলৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। জুবিনক ভালপোৱাসকলে পৰিৱেশন কৰিব পাৰিব অনুষ্ঠান। 19 ছেপ্টেম্বৰ পুৱা ভাগৱত পাঠ, গধূলি প্ৰদান হ'ব ভাওনা। সকলোৰে সহায় সহযোগিতা বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে। দুটা সামাজিক সাংস্কৃতিক সংগঠনৰ উদ্যোগত হ'ব অনুষ্ঠান। নাগৰিকত্ব তৃতীয় সংশোধনী বিধি 2026ৰ ঘোষণা। জিলা আয়ুক্তক দিয়া হ'ল বিশেষ ক্ষমতা। জিলা আয়ুক্তক নাগৰিকত্বৰ আবেদন গ্ৰহণ, পৰীক্ষা আৰু নিষ্পত্তিৰ দায়িত্ব অনলাইন যোগে সম্পন্ন হ'ব সকলো আবেদন প্ৰক্ৰিয়া। অসমসহ 6খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ'ব এই বিধি। জনজাতীয় এলেকা বাদ দি অসমতো প্ৰযোজ্য হ'ব এই বিধি। 19 আগষ্ট 2026ৰ পৰা কাৰ্যকাৰী হ'ব নতুন বিধি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অংকুৰণ দত্তলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা। উচ্চ শিক্ষা খণ্ডৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026 লাভ কৰে অংকুৰণ দত্তৰ। 5 ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত বঁটা প্ৰদান অনুষ্ঠান। বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী দত্ত। লাহোৱালত বোৱাৰীক চোকা অস্ত্ৰেৰে আক্ৰমণ। বকুল মাজগাঁৱত বোৱাৰীক চোকা অস্ত্ৰেৰে আক্ৰমণৰ অভিযোগ। স্বামী কল্যাণ আৰু শহুৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে অভিযোগ। আক্ৰমণৰ বলি হৈছে ভুক্তভোগী পৰিস্মিতা গগৈ। ডিব্ৰুগড় নাৰ্ছিং হোমত সংকটজনক অৱস্থাত চিকিৎসাধীন।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভয়াৱহ হাৰত বৃদ্ধি HIV-ত আক্ৰান্তৰ সংখ্যা 1800 কয়েদীৰ 67জনে HIV-ত আক্ৰান্ত কেন্দ্ৰীয় কাৰাগাৰৰ 1700 পুৰুষৰ কয়েদীৰ 62জন HIV পজিটিভ 82গৰাকী মহিলা কয়েদীৰ 5গৰাকী আক্ৰান্ত HIV দিল্লীলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক আদৰিবলৈ ৰাষ্ট্ৰপতি ভৱনত চলি থকা ব্যাপক প্ৰস্তুতি বাতিল শেখ হাছিনাক ভাৰতে আশ্ৰয় দিয়াত অসন্তুষ্ট ৰহমান সোমবাৰে দিল্লীত উপস্থিত হোৱাৰ কথা আছিল ৰহমানৰ বীৰ লাচিত খানাৰ নেতা মানস চেতিয়াৰ বিয়োগ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্বত আছিল মানস চেতিয়া দেওবাৰে বিহুবৰত দুৰ্ঘটনাত পতিত হৈছিল মানস চেতিয়াৰ ডিব্ৰুগড় AMCHত চিকিৎসাধীন অৱস্থাত মানস চেতিয়াৰ মৃত্যু বান আশ্ৰয়ত শিবিৰত কিশোৰৰ মৃত্যু শিৱসাগৰৰ বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰতে মৃত্যু এটি বিশেষভাৱে সক্ষম কিশোৰৰ স্বাস্থ্য বিভাগৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ পৰিয়ালৰ মৃত্যু কিশোৰীগৰাকীৰ নাম নিবিৰ হাজৰিকা জ্বৰ আৰু ডায়েৰিয়াত সদৃশ ৰোগত আক্ৰান্ত হৈ আছিল মেঘালয় আৰক্ষীৰ জালত শ্ৰীলংকাণ্ডৰ মাষ্টাৰ মাইণ্ড ছাত্ৰ নেতা জেৰেমিয়া প্ৰথমিক গ্ৰেপ্তাৰ আৰক্ষীৰ খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক শ্বিলঙৰ নিজ বাসগৃহৰ পৰা ছাত্ৰ নেতাজনক কৰে গ্ৰেপ্তাৰ পেট্ৰল বোমা নিক্ষেপৰ আৰোপত প্ৰথমে জড়িতৰ সন্দেহ 19 আগষ্টত মুখত কলা কাপোৰ বান্ধি গাড়ী ভাঙিছিল প্ৰথমীয়ে গুৱাহাটী ৰেল ষ্টেচনত 2 কভাইট চোৰক গ্ৰেপ্তাৰ 15 আগষ্টত চুৰি কৰিছিল ৰেলযাত্ৰীৰ লেপটপৰ বেগত আছিল লেপটপ আৰু সোণৰ গহনা ৰেলত চুৰিৰ মূল অভিযুক্ত সাইফুল ইছলামক গ্ৰেপ্তাৰ চোৰ সাইফুল ইছলামৰ ঘৰ গোৱালপাৰাৰ লক্ষীপুৰত ঘটনাৰে জড়িত আনটো চোৰ শিৱানন্দ বিশ্বাসকো গ্ৰেপ্তাৰ পূৰ্বে ৰেলত চুৰি আন এক গোচৰতো অভিযুক্ত আছিল শিৱানন্দ দুধনৰ দামৰত গুলীচালনাৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ আবু ছৈয়দৰ নিজ ভাতৃয়ে ৰচিছিল হত্যাৰ পৰিকল্পনা আবু ছৈয়দৰ ভাতৃ চাবুল ইছলামক গ্ৰেপ্তাৰ দুধনৰ আৰক্ষীৰ চাবুলক সহায় কৰা নাইব আলীকো গ্ৰেপ্তাৰ চুপাৰী কিলাৰ জৰিয়তে ককাইকক হত্যাৰ পৰিকল্পনা পুত্ৰৰ ফটো বুকুত বান্ধি জনতা ভৱনৰ সন্মুখত অৱস্থাত ৰাকেশৰ মৃত্যু ন্যায় বিচাৰি অভিনৱ প্ৰতিবাদ মাতৃৰ কান্দি মুখ্যমন্ত্ৰীক সহায় বিচাৰিলে দুৰ্ভগীয়া মাতৃ লক্ষ্মী বৰাই ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি অসহায় মাতৃৰ আৰ্তনাদ 4 অভিযুক্তক ধেমাজি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰতাৰে আগবাঢ়িছে জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি 54 দিনত ভৰি দিলে আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়া 53 দিনত 106গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে আদালতে আজি জুবিনৰ চিকিৎসাৰ সৈতে জড়িত চিকিৎসকে আদালতত সাক্ষ্যদান কৰিব আয়ুৰচুন্দ্ৰা হস্পিটেলৰ চিকিৎসক পাৰ্থ প্ৰতিম কলিতা আৰু বন্দনা শৰ্মাক আজি সাক্ষ্যদানৰ বাবে সমন আদালতৰ 48 ঘণ্টাৰ ভিতৰত সকলো বানপীড়িতক তৎকালীন সাহায্য দিবই লাগিব শিৱসাগৰত বিশাল জনসভাত অখিল গগৈৰ হুংকাৰ শিৱসাগৰত বান শিবিৰত মৃত্যু 11 বছৰীয়া কিশোৰৰ মৃত্যু জ্বৰ ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত মৃত্যু কিশোৰীটিৰ ৰূপহীবিল নগাঁও প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত এই ঘটনা 21 জুলাইৰ পৰা আশ্ৰয় শিবিৰতে আছিল কিশোৰটি AMCHত চিকিৎসাৰ অন্তত পুনৰ শিবিৰলৈ অনা হৈছিল শিশুৰটি পুনৰ প্ৰতি কেজি পিয়াজত 5 টকা দাম বৃদ্ধি খুচুৰা বজাৰত প্ৰতি কেজি পিয়াজৰ দাম হলগৈ 55 পৰা 60 টকাকৈ আজি বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ ঘৰ ঘেৰাও কৰিব ছাত্ৰ সমাজে টাৰ্গেট BPSC BSSC আৰু CBSCৰ দায়িত্ববাহী শিক্ষক নিযুক্তিৰ TRE4 পৰীক্ষাটো সংশোধনৰ দাবী সুন্দৰী বান্ধৱীক সন্তুষ্ট কৰিবলৈ যুৱকৰ আজব কাণ্ড বান্ধৱীক উপহাৰ দিবলৈ ঘৰতে চলালে লুটপাট 50 লাখ টকাৰ সোণৰ গহনা নগদ ধন উপহাৰ যোৰহাটৰ ইয়ছ ধনুকা নামৰ যুৱকজনৰ এই কাণ্ড গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণত নিহত 2 শিশু 8গৰাকী পেলেষ্টাইনী ৰাম ৰহিম সিঙক পুনৰ 21 দিনৰ পেৰেল কাৰাগাৰৰ পৰা ওলাই চিৰচালৈ যাব ৰাম ৰহিম 2020ৰ পাছত এয়া ৰাম ৰহিমৰ 17 সংখ্যক পেৰেল মে মাহতো 30 দিনৰ পেৰেল লাভ কৰিছিল ৰাম ৰহিমে কাৰাগাৰত থকা অৱস্থাতে পুনৰ পেৰেল লাভক লৈ চৰ্চা পেৰেলৰ সময়ছোৱাত চিৰাচাত থাকিব ৰাম ৰহিম গোলাঘাটৰ চিকিৎসক ভাস্কৰ হাজৰিকাক আটক ফুল চিকিৎসাৰ অভিযোগত আটক চিকিৎসাজনক ফুল চিকিৎসা জস্মিতা বৰাৰ মৃত্যুৰ অভিযোগত আটক চিকিৎসকজনক গোলাঘাটৰ HCM নাৰ্ছিং হোমত 25 জুলাইত কৰিছিল অস্ত্ৰোপচাৰৰ পাছতে মৃত্যু হৈছিল যুৱতীগৰাকীৰ প্ৰায় 4 কোটি টকাৰ ইয়াবা টেবলেট সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষী অভিযান বাহনখনৰ পৰা উদ্ধাৰ 20টাকৈ পেকেট 40,000 ইয়াবা টেবলেট আটক এনামুদ্দিন নামৰ এজন সৰবৰাহকাৰী ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত শ্ৰীভূমিৰ পাথাৰকান্দিত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ
4 দিনৰ অন্তত সন্ধানহীন যুৱক মনোজ চেত্ৰীৰ মৃতদেহ উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ মনোজ চেত্ৰীৰ মৃতদেহ কলিয়াভোমৰা দলঙৰ নাতি দূৰত উদ্ধাৰ মৃতদেহ SDRF আৰু NDRF যুটীয়া অভিযানত উদ্ধাৰ 21 আগষ্টৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল মনোজ 22 আগষ্টত চকীঘাটৰ জীয়াভৰালীৰ নদীৰ মাথাউৰিত উদ্ধাৰ হৈছিল স্কুটি আৰু মানিবেগ মহানগৰীৰ হোমষ্টেত কিশোৰীক যৌন নিৰ্যাতনৰ 5 পাখণ্ডৰ বলি কিশোৰী পছৰিয়াৰ পৰা কালি সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী খাওকুছিৰ এটা হোমষ্টেত নিৰ্যাতনৰ বলি 8ম শ্ৰেণীৰ ছাত্ৰীগৰাকী গোৱালপাৰাৰ পৰমেশ্বৰ নাথ নামৰ এজন যুৱকেই ছাত্ৰীগৰাকীক ফুচলাই লৈ অনাৰ অভিযোগ পৰমেশ্বৰক এই কাণ্ডত সংগ দিছিল হীৰকজ্যোতি দাস বিশাল বৰুৱা আৰু লক্ষধৰ নাথে বিশাল বৰুৱা আৰু লক্ষধৰ নাথ হৈছে হোমষ্টেৰ কৰ্মচাৰী নগাঁৱৰ DSPৰ প্ৰশাসকৰ গুণ্ডাগিৰি ব্লিংকিটৰ কৰ্মচাৰীক গুৰুলৈকে প্ৰহাৰ নগাঁও ৰাজপথত আঁঠু কাঢ়িবলৈ বাধ্য কৰালে ধীৰাজ নামৰ যুৱকজনক DSPৰ প্ৰশাসক অনৱাৰ পাৰভেজৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ঘটনাৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী থানাত এজাহাৰ দাখিল ব্লিংকিটৰ কৰ্মচাৰীৰ জাতিগত লোকপিয়ালত OBC নাই কিয় প্ৰশ্ন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰযোগে তেওঁলোকে জাতিগত লোকপিয়ালত OBC নথকাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে বন্যাত্মৰ প্ৰাপ্য বিচাৰি শিৱসাগৰত ৰাইজৰ দলৰ গণসমাৱেশ বানাক্ৰান্ত লোকসকলক ঘোষিত 15,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাত জিলা প্ৰশাসনে চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত মঙলবাৰে শিৱসাগৰত এক বৃহৎ উত্তাল প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত হয় শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত সমবেত হয় হাজাৰ পুৰুষ মহিলা প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰ তথা শিৱসাগৰ জিলাৰ আয়ুক্তৰ ব্যৰ্থতাক ধিক্কাৰ দি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অপ্ৰত্যাশিত বানে 3খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল তছনছ কৰি পেলোৱাৰ পাছতো চৰকাৰে আজিলৈকে ন্যূনতম সাহায্য প্ৰদান নকৰাত ৰাইজ ক্ৰোধান্বিত হৈ পৰে কেৱল বান সাহায্যতে আবদ্ধ নাথাকি প্ৰতিবাদকাৰীসকলে দিশৰ বানত সৰ্বস্ত হোৱা লোকসকলক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায় ইয়াৰ উপৰিও অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰা অবৈধ কয়লা খনন আৰু অবৈধ শিল সংগ্ৰহ প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক কঠোৰ দাবী উত্থাপন কৰে যোৰাবাটৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভত বিতং আলোচনা সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিশ গাডকাৰীক সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই অসমত শেহতীয়াকৈ হোৱা বানত ক্ষতিগ্ৰস্ত বাট-পথ মেৰামতি সম্পৰ্কে কাজিৰঙাৰ এলিভেটেড কৰিডৰ আৰু গুৱাহাটীৰ ৰিং ৰোড আদি বিষয়ত আলোচনা কৰে একেদৰে যোৰাবাটৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভতো বিতং আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে যে বানত ক্ষতি হোৱা কালভাৰ্ট আৰু দলঙৰ ডিজাইন আৰু স্থাপনৰ উন্নতিৰ বাবে প্ৰমাণভিত্তিক পৰিকল্পনা ব্যৱহাৰ কৰি অধিক বান প্ৰতিৰোধী ঘাইপথ নিৰ্মাণ কৰাৰ কথা আলোচনা কৰা হয় এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে ধন্যবাদ আজিলৈ ইমানেই আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব